সঞ্জীৱ হেছ। হয় বন্ধুসকল, আপোনালোকে জানেনে এনে কিছুমান দেশ আছে যি দেশত ইউটিউবৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে তেওঁলোকৰ চৰকাৰসমূহে। যদি আপোনাৰ ওপৰত যদি এনেকুৱা কাম কৰে আপোনাৰ নিশ্চয় খং উঠিব, হয়। কিন্তু তেওঁলোকৰ চৰকাৰসমূহে এনেকুৱা ব্যৱস্থা কৰিছে। চাওকচোন কি অদ্ভুত কাম কৰিছে। নিশ্চয়। আৰু এনে কিছুমান দেশ আছে যি দেশসমূহৰ ৰাস্তাসমূহ সম্পূৰ্ণৰূপে নীলা কালাৰ। তেওঁলোকে কলা কালাৰৰ ৰাস্তা দিব পাৰিলে হয়, তেওঁলোকে কিয় নিদিলে কলা কালাৰ ৰাস্তা? আজি এই দুটা বিষয়ে আপোনালোকক ভালকৈ ভাঙি পাতি বুজাম। শেষলৈ ভিডিঅ'টো চাওক। ইউটিউব। উত্তৰ কোৰিয়াত ইউটিউবৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে তেওঁলোকৰ চৰকাৰসমূহে। আৰু ইৰাণতো ইউটিউব বন্ধ। চীন দেশতো ইউটিউবৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। এই তিনিখন দেশে ইউটিউবৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, কাৰণ তেওঁলোকে আমেৰিকাৰ বিৰোধী। আমেৰিকাক সকলো ফালৰ পৰাই তেওঁলোকে বিৰোধ কৰি আহিছে। আপোনালোকে নিশ্চয় জানে, টিভি নিউজতে আপোনালোকে এইবোৰ কথা শুনিবলৈ পায়। তেওঁলোকে এইকাৰণে বন্ধ কৰি দিছে যে তেওঁলোকে মানুহৰ মাজত কোনো ধৰণৰ যাতে বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰে। সেইকাৰণে ইউটিউব প্ৰচলন সম্পূৰ্ণ বন্ধ কৰি দিছে। তেওঁলোকৰ নিজৰ এপছ আছে, এনে ইউটিউবৰ দৰে তেওঁলোকে সেইবোৰ ব্যৱহাৰ কৰে। এনে কিছুমান দেশ আছে যেনে কাটাৰ। এই দেশৰ ৰাস্তাসমূহ সম্পূৰ্ণ নীলা কালাৰ। নীলা কালাৰৰ ৰাস্তা এইকাৰণে ব্যৱস্থা কৰি দিছে যে নীলা ৰঙে সূৰ্যৰ তাপটোক সহজে শোষণ কৰি ল'ব পাৰে। অৰ্থাৎ ৰাস্তাৰ ওপৰত যি তাপমাত্ৰা সেইটো কমাই ৰাখিব পাৰে। অৰ্থাৎ ৰাস্তাটো সম্পূৰ্ণভাৱে শীতল হৈ থাকে। কিন্তু কলা কালাৰৰ ৰাস্তাই সূৰ্যৰ তাপটোক সহজে শোষণ কৰি ল'ব নোৱাৰে। কলা কালাৰ ৰাস্তাতকৈ নীলা কালাৰ ৰাস্তাসমূহ বহু দিনলৈকে টিকি থাকিব পাৰে। আপোনালোকে নিশ্চয় বুজিলে ইউটিউব আৰু নীলা কালাৰ ৰাস্তাৰ বিষয়ে। ইউটিউব কোন দেশত বন্ধ আৰু নীলা কালাৰ ৰাস্তা কোন দেশত আছে। আজিলৈ ইমানে, ধন্যবাদ। পিছলৈ আকৌ আহিম।